নমস্কাৰ বন্ধুসকল, আজি মই এটা কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তো আজিৰ এই কথাটো হ'ল কি যে ভিডিঅ'টো প্ৰথমতে সকলোৱে চাব, একো শেষলৈকে চাব একেবাৰে। তো কথাটো হ'ল কি, বৰ্তমান থিয়েটাৰবিলাকৰ আখৰা চলি আছে আৰু মোটামুটি আপোনাৰ একমাহমানৰ পিছত আৰু তেখেতসকলে নাট প্ৰদৰ্শনৰ কাৰণে ওলাই যাব। মই যিটো অসুবিধাৰ সন্মুখীন হৈছোঁ বা বেলেগেও বহুতে এইটো অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পাইছোঁ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। চকীত বহাবিলাকৰ বাৰু মই কথাটো নকওঁ, যিসকলে গেলাৰীত বহে, গেলাৰীৰ পৰা আমি দেখিবলৈ পাওঁ যে ধৰি লওক গেলাৰীত কোনবিলাক মানুহে বহে, যিবিলাকৰ ধৰি লওক টকা পইচাত অলপ অভাৱী বা টকা পইচা কম থকা মানুহবিলাকে গেলাৰীৰ পৰা চায়। আৰু তেখেতসকলে কি উদ্দেশ্য লৈ থিয়েটাৰখন চাব যায় যে নাটকখন চাই বা তাৰ পৰা থিয়েটাৰখনৰ পৰা কিবা এটা পাম, কিবা এটা মনোৰঞ্জন হ'লেও নাটকখনৰ পৰা মনোৰঞ্জন পাম বা কিবা এটা আশা কৰি যায় আৰু তেখেতসকলে নাটকখন চাবলৈ। কিন্তু তাত দেখা পোৱা যায় যে গেলাৰীৰ পৰা কিছুমান ল'ৰা থাকে, সকলো মানুহ নহয়, কিছুমান ল'ৰা হাল্লা কৰে, ডিষ্টাৰ্ব কৰে, চিঞৰ বাখৰ কৰে যে কোনোবা এটা চিন কিবা এটা অলপ কান্দি দিলে, কান্দিটোতেও সিহঁতে জোৰকৈ চিঞৰি দিয়ে, টিকায়। তেখেতৰ কাৰণে লগত থকা 10জনৰো অসুবিধা হয় আৰু তাৰ ফলত তেখেতসকলে থিয়েটাৰখন ভালকৈ চাব নাপায়। আজিকালি মানুহে থিয়েটাৰ চাবলৈ যে কমকৈ যায়, কাৰণটো মেইনটো এইটো যে তেখেতসকলে ভালকৈ উপভোগ কৰা যিটো পৰিৱেশ, সেই পৰিৱেশটো নাপায় আচলতে। এইটোৰ ওপৰত আচলতে গুৰুত্ব দিব লাগে। আৰু যিসকলে তেনেকুৱা ধৰণৰ হাল্লা কৰে বা টিকায় বা গান এটা আহিলেই উচ্ছৃংখল কিবা বেয়া কথা কৈ দিয়ে, মানুহ চানুহ নাচায়, কিবা কিবি কৈ দিয়ে বা হাল্লা কৰি দিয়ে, চিন এটা কোনোবা কান্দিলেও টিকাই দিব, হাল্লা কৰিব, চিঞৰিব, হাঁহিলেও চিঞৰি দিব, কিবা কৰি দিব। ধৰি লওক কোনোবা অভিনেতা অভিনেত্ৰীকো ডাইৰেক্টো কৈ দিয়ে, এই গুচ গুচ, যাব দে যাব দে, বেলেগ এই তাক আহিবা দি, এনেকুৱা ধৰণৰ কিছুমান দেখিব পোৱা যায়। তো সেইসকলক কৈছোঁ যে, অনুৰোধ কৰিছোঁ যে তেখেতসকলে যদি তেনেকুৱা এইবছৰো তেনেকুৱা কৰিম বুলি ভাবে বা থিয়েটাৰত গৈ গেলাৰীত বহি এনেকুৱা হাল্লা উচ্ছৃংখল কৰিম বুলি ভাবে, তো মোৰ অনুৰোধ তেখেতসকলে থিয়েটাৰ চাব বাদ দিয়ক। তেখেতসকলৰ কাৰণে আনৰ যাতে অসুবিধা নহয়। আৰু তেখেতসকলে নগ'লেও থিয়েটাৰ চলিব না, হয়তো থিয়েটাৰৰ অলপ পইচা কমকৈ ইনকাম হ'ব বা থিয়েটাৰ পৰিচালনা কমিটিৰ অলপ টকা বা পইচা কমকৈ ইনকাম হ'ব, সেইটোৱে কথাটো, তাত বাৰু একো নকয়। কিন্তু যিজনে আশা লৈ যায় যে মই থিয়েটাৰখনৰ পৰা কিবা এটা পাম, নাটকখন চাম ভালকৈ, সেই আশাটো তেখেতৰ পূৰণ হ'ব। অন্ততঃ তেখেতৰ মনত যিটো ইচ্ছা লৈ গৈছিল নাটকখনৰ পৰা চাম বা পাম বা অভিনয়ৰ ক্ষেত্ৰতে যিটো এটা আশা বান্ধি লৈ যায়, তেওঁ ভালদৰে উপভোগ কৰিব পাৰিব নাটকখন। আৰু সেইটোৱে মেইন কথাটো। আৰু বেলেগক অসুবিধা দিয়াৰ অধিকাৰটো আমাৰ নাই না। গতিকে চিম্পুলকৈ এটা ভিডিঅ'টো বনালোঁ যাতে এইবছৰ তেনেকুৱা ধৰণৰ কোনো একো নহয় আৰু, সেইকাৰণে বনাইছোঁ ভিডিঅ'টো। তাৰপিছত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে। আৰু যাওক, এইবছৰ সকলোৱে থিয়েটাৰ উপভোগ কৰক, নাটক উপভোগ কৰক, কিন্তু কোনেও যাতে হাল্লা নকৰে বা উচ্ছৃংখলতাৰ সৃষ্টি নকৰে, এইটোৱে মেইন কথাটো। চিঞৰ বাখৰ নকৰক, মেইন কথাটো যাতে আপোনাৰ কাষত বহি থকা মানুহজনৰ প্ৰতি আপুনি ৰেচপন্স দিয়ক, যে তেখেতে ভালদৰে আপোনাৰ কাৰণে যাতে তেখেতে অসুবিধাৰ সন্মুখীন নাপায়, নাটকখন উপভোগ কৰোঁতে তেখেতে যাতে কোনো ধৰণৰ অসুবিধা নাপায়, সেইটোৰ প্ৰতি আপুনি লক্ষ্য ৰাখক। মোৰ কথাটো ইমানেই। তো আৰু বেছি একো নকওঁ, ইমানখিনিয়ে ক'লোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, ইমানেই আৰু। ধন্যবাদ।